12 ফেব্ৰুৱাৰী বুধবাৰে আমাৰ গাঁৱত মাঘী পূৰ্ণিমাৰ আয়োজন কৰা হৈছিল। এই পূৰ্ণিমা উপলক্ষে মই ফুলৰ মালা দিম বুলি মন্দিৰত বহুদিন আগৰ পৰাই ভাবি আছিলোঁ। নিজে হাতেদি গুঠি ফুলৰ মালা এডাল দিম বুলি ভাবি থৈ দিছিলোঁ বহুত দিন আগতে। তাকে ৰাতিপুৱাই ফুলখিনি ছিঙি আনি গা চা ধুই মেলি নিজে বনাই মন্দিৰৰ পুৰোহিতৰ হাতত দি আহিলোঁ। পুৰোহিতক কৈছোঁ এইটো গোসাঁইক দিব মোৰ ফালৰ পৰা। মালাডাল মন্দিৰত দি আহি মই পায়স বনোৱাত লাগি গ'লোঁ। এয়া অলপমান ঘি দি লৈছোঁ। ঘিত মই ড্ৰাই ফ্ৰুটছখিনি ভাজি ল'ম। বহুতে বেলেগ বেলেগ ধৰণে বনায়, মই কিন্তু এনেকৈ বনাই ভাল পাওঁ। আৰু মই জুইত বনাইছোঁ আজি। এনেকৈ বাহিৰৰ চৌকাৰ জুইত বনাই মানে কেতিয়াবা ভালে লাগে। মই ড্ৰাই ফ্ৰুটছখিনি ভাজা হোৱাৰ পিছত তাতে দি দিছোঁ চাউলখিনি ঘিত অলপ টাইম এনেই লাৰা চাৰা কৰি তাৰপিছত দি দিছোঁ গাখীৰ। পায়সত যিমান গাখীৰ ঢালিব পাৰে সিমানে ভাল। মই এনেকৈ কিবা বনাই থাকিলে পাপাই মোক সদায় ৰখি থাকে। মানে কেনেকৈ বনাম কি বনাম পাপাই কৈও থাকে আৰু কোনোদিনো মানে ওচৰৰ পৰা নাযায়। আৰু অলপ টাইম হোৱাৰ পিছত মই দিছোঁ ইলাচি আৰু কৰ্ফুল, গন্ধ থকা কৰ্ফুল যে সেইটো। এনেকৈ পায়স বনাই থাকোঁতে মনত পৰিছে যেতিয়া 2016ত মই যেতিয়া হাই ছেকেণ্ডাৰী দিম আৰু তেতিয়া মোৰ বিশ্বৰ লগত নতুনকৈ মানে ৰিলেশ্যন আৰম্ভ হৈছিল। আৰু তাৰপিছত যেতিয়া মানে মোৰ ঘৰৰ একদম ওচৰতে নাপাই, ইফালে যাব নিদিয়ে, ইফালে পূৰা মানুহ হাল্লা হুল্লা। আৰু তেতিয়াই চাগে প্ৰথম বিশ্বৰ লগৰ এজনে লগ হৈ পিনে আমাৰ গাঁৱত প্ৰথম নাম পাৰ্টি মাতিছিলে ৰাতি। ইফালে পৰীক্ষাৰ কাৰণে পাপাইতো মোক যাব নিদিয়ে, সেইকাৰণে বিশ্বই আমাৰ ঘৰতে আৰু মানে এই বস্তু থ'ব অহা কিবা থ'ব অহা সেনেকৈ বাহানা কৰি অহা আছিল। আৰু ৰাতি প্ৰায় 11:30 12টামান বজাত মই আৰু এনেই এবাৰ ওলাই যাওঁ আৰু তেনেকুৱা আছিলোঁ। খুব ভাল লগা মানে সময় পাৰ কৰিছোঁ এই মাঘী পূৰ্ণিমাৰ দিনটোত। আমাৰ বহুত ধুনীয়া স্মৃতি আছে আমাৰ। মই খালি মাঘী পূৰ্ণিমাৰ দিনাখন মই মাত্ৰ ল'বহে গৈছিলোঁ, প্ৰসাদ ল'বহে গৈছিলোঁ আৰু মানে চাকি জ্বলাব গৈছিলোঁ। আৰু বাকী মোক পাপাই মানে যাবই দিয়া নাছিল। মনটো কিন্তু তাতে আছিল, কিন্তু যাব দিয়া নাছিল। আৰু কিন্তু বহুত ধুনীয়া স্মৃতি। যেতিয়াই মানে কিবা নহয় কিবা এটা কৰ্ম এনেকুৱা মাঘী পূৰ্ণিমা, সৰস্বতী পূজা এইবোৰ আহে, তেতিয়া মই আগৰ দিনবিলাক বহুত মিছ কৰোঁ। আৰু কথাখিনি কৈ থাকোঁতে মোৰ অলৰেডি চুজি, পায়স, পুৰি বনোৱা হৈ গ'ল। মই প্লেটখন ধুনীয়াকৈ সজাই লৈছোঁ। ইয়াতে দিছোঁ নাৰিকলৰ লাড়ু, পায়স, পুৰি আৰু মিঠাই, চুজি। এয়া মোৰ ড্ৰেছ, পূৰা অসমীয়া বোৱাৰী। মই মেখেলা চাদৰ খুব কমেই পিন্ধোঁ, কিন্তু পূজা, বিহু, বিয়া বুলি মানে কিবা অকেজন লৈ মই পিন্ধোঁ। আৰু এয়া আমাৰ থাপনাখন বহুত ধুনীয়া হৈছে। শেষত সকলোৰে যাতে ভাল হয়, ভগৱানে চবৰে ভাল কৰক তাৰে কামনা কৰিছোঁ।